নমস্কাৰ দেই, হেঁপাহৰ ভোগালী বিহুটিৰ মৰম আৰু শুভেচ্ছা সকলোলৈ। তো ৰাতিপুৱাই গা পা ধুই উঠি মন্দিৰৰ কামখিনি শেষ কৰিলোঁ, যিহেতু আজি বিহু। তো মাহ প্ৰসাদ দিলোঁ, মিঠা প্ৰসাদ হিচাপে পায়সো বনালোঁ আৰু লগতে বিহুও যিহেতু তো পায়সো বনালোঁ আৰু ভাপত দিয়া পিঠাও বনালোঁ। তো গোটেইখিনি যিখিনি মানে থাকে আৰু মিনি ভ্লগত ইমানখিনি নাহে, মই লং ভিডিঅ'ত দি আপোনালোকে চাব কি কৰিলোঁ দিনটোত। আজি বহুতেই বেছি ভাল লাগে আৰু বহুত এনেকৈ ফূৰ্তি কৰি কিনে বিহুটো মানে পালন কৰা হয়, যিহেতু অসমীয়াৰ মানে বহুতেই মানে বেছি আৰু ফেভৰেট, সকলোৰে ফেভৰেট এই ভোগালী বিহুটি। এইটো ঘৰৰ আগফালে এনেকৈ সৰুকৈ এটা মেজি লগাই আমি অগ্নিদেৱক স্মৰণ কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। ভাৰতীয় যিহেতু আছে, এনেকৈ সৰুকৈ ঘৰতে বনোৱা হয়, ৰাজহুৱাভাৱে ডাঙৰকৈ বনোৱা হয়, তাতো আৰু আমি গৈছোঁ। লং ভিডিঅ'ত গোটেইখিনি আনিম, আপোনালোকে চাব। তো আজিৰ ভিডিঅ'টো কেনেবা জনাব, মৰম দিব, লাইক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।